আশা কৰোঁ আপোনালোকে ভালে আছে। মই অনুৰাধাই মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি সম্পূৰ্ণ মই চাওক চাদৰ মেখেলাত আছোঁ, কাৰণ কেইদিনমান মনটোও ভাল নাছিলে, অলপ হাজবেণ্ডৰ বেমাৰ হৈ আছিলে। চ' তেওঁ অকণমান সুস্থ হৈছে আৰু আমি মানে প্ৰথম হাজবেণ্ডক অলপ ডক্টৰ দেখুৱাবলৈ গৈছিলোঁ, গুৱাহাটীলৈ গৈছিলোঁ। গুৱাহাটীৰ ভিডিঅ'টো বনোৱা হোৱা নাই, কাৰণ কি মন চনো ভাল নাছিল, সেইকাৰণে মই গুৱাহাটীৰ ভিডিঅ' নবনালোঁ। চ' গুৱাহাটীৰ পৰা আহি পেলাই মানে আমি আকৌ গুৱাহাটীলৈ যাব লাগিব। সেইকাৰণে আমি মানে দুদিনমানৰ কাৰণে মানে আমাৰ ওদালগুৰিত বা আছে, তো বাহঁতৰ ঘৰত আমি মানে দুদিনমানৰ কাৰণে তাতে থাকি আছোঁ। তো বায়ে মানে তেওঁলোকৰ ওচৰত মানে এটা মন্দিৰ আছে, তো সেই মন্দিৰখনৰ অলপ মানে দৃশ্য আপোনালোকক দেখুৱাম। মোৰ লগতে আপোনালোকক সেই এয়া ৰাস্তাত গৈ থাকোঁতে সকলোৱে মোৰ ভিডিঅ' চাই পেলাই মানে হেৰি কৰিছে, চ' এওঁলোকক মই দেখুৱাই দিছোঁ। তো এওঁলোক পথাৰ গৰমত খোজকাঢ়ি গৈ আছোঁ আৰু লগত আছে মোৰ ভাগিন ছোৱালী। চ' এইজনী ভাগিন ছোৱালী আৰু তাৰ হেয়াৰখিনি চাইছেনে নাই, ইমান ধুনীয়া, মানে বহুত ধুনীয়া লাগে। এইফালে আছে মোৰ সৰু ভাগিন, মানে ছেকেণ্ড জেনেৰেশ্যন, মানে বাবুটোৰ মাক মোৰ মোক মামী বুলি মাতে আৰু ইহঁতেও মোক মামী বুলি মাতে। চ' এইটো মোৰ হ'ল ভাগিন আৰু এইটো মোৰ বাৰ ছোৱালী, এইজনীও মোৰ ভাগিন হয়। আৰু বাহঁত আগত গৈ আছে, তো বাহঁতক মই দেখুৱাই আছোঁ আপোনালোকক। ৱাও, এইখিনি একদম তলত, একদম হাতেৰে মানে মধুৰিআম ছিঙিব পাৰি। এইবোৰ একদম ইমান ধুনীয়া হৈ আছে ন, চাওক তলতে পূৰা আছে একদম। যিহেতু একদম বতাহ দি আছে, আজি একদম ৰ'দো নাই, বতৰটো বহুত ধুনীয়া, গৰমো কম আছে। আৰু ইয়াৰ জেগাটো স্পেচিয়েল মানে মই ভালকৈ নাজানো, কিন্তু এই ওদালগুৰিত আছে এই জেগাটো। বৰ্তমান মই ওদালগুৰিত আছোঁ আৰু এই জেগাটোৰ নাম হ'ল নিজ মুৰা দেউল বুলি। চ' ইয়াৰে ওচৰত এটা মন্দিৰত আহিছোঁ। চ' মন্দিৰটো মানে আপোনালোকক মই এতিয়া দেখাই আছোঁ। চ' মন্দিৰটোৰ ওচৰত একদম আহি পাই গ'লোঁ আৰু এইটো হ'ল মন্দিৰটোৰ গেট। ইফালেদি এণ্ট্ৰি কৰি গৈ আছোঁ মই এতিয়া। মন্দিৰ আহি পাই গ'লোঁ ভগৱানৰ কৃপাত। মানে যেতিয়া আহিছোঁ, যেতিয়া এই মন্দিৰটো বহুত জাগ্ৰত বুলি শুনিছোঁ, সেইকাৰণে বাহঁতে ইয়াত লৈ আহিছে। চ' সেইকাৰণে ইয়াত আহিছোঁ। তো আমি চাকি তাকি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চ' যিহেতু মই প্ৰথমবাৰ এই মন্দিৰটোত আহিছোঁ, তো মন্দিৰখনৰ বিষয়ে মই নাজানো, সেইবাবে মই মানে আপোনালোককো জনাবৰ কাৰণে আৰু ময়ো নিজে জানিবৰ কাৰণে মানে আমাৰ দেউৰী ককাজনৰ লগত অলপ কথা পাতিম বুলি ভাবিছোঁ। তো আছে ইয়াৰ মানে এতিয়া ধৰ আমি প্ৰথমে ক'ব লাগিব এই মন্দিৰৰ উৎপত্তি সম্পৰ্কে। আমি দুই ধৰণে অতীতৰ পৰা জানি আহিছোঁ। সেয়া হৈছে, প্ৰথমটো হৈছে দক্ষ ৰজাৰ ছোৱালী বিনা নিমন্ত্ৰণে যজ্ঞস্থলীলৈ গৈ কিছুমান শিৱৰ ওপৰত কৰা কুৎসিত বাক্যত লজ্জিত হৈ নিজৰ দেহ যেতিয়া ত্যাগ কৰিছিল, সেই ত্যাগ কৰা দেহটোক শিৱে কান্ধত লৈ দেশ বিদেশ ঘূৰি ফুৰাত অৱশেষত বিষ্ণুৰ সুদৰ্শন চক্ৰৰে সতী দেহটো খণ্ডিত কৰিছিল আৰু সেই সতী দেহৰ অংশ যি ঠাইত যি পৰিছিল, সেই নামে নামাকৰণ হৈ একোখনকৈ তীৰ্থস্থান নিৰ্মাণ হৈছিল আৰু সেই সতীৰ আমাৰ এই ঠাইত মূৰ্তি পৰিছিল। সেই মূৰ্তি পৰাৰ কাৰণেই এই দেৱালয়খনৰ উৎপত্তি হৈছে। আৰু দ্বিতীয়তে আমি জানিব পাৰোঁ যে কেন্দুকলাই আছিলে কামাখ্যা এই মন্দিৰৰ পূজাৰী। তেওঁৰ পূজাৰ অৰ্চনাত দেৱী মুগ্ধ হৈ হেনো তেওঁৰ লগত দৰ্শন দি নৃত্য কৰিছিল। আৰু কথা এষাৰ ৰজাদিনীয়া আছিল, ৰজাই কেনেবাকৈ দেৱীৰ নৃত্য কথা এষাৰ গম পালে আৰু ৰজায়ো দেৱীৰ নৃত্য চাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া তেওঁ প্ৰতিজ্ঞাবদ্ধ আছিল, তেওঁৰ বাহিৰে যাতে দ্বিতীয়জন ব্যক্তিয়ে নেদেখে। তেতিয়া ৰজাই তেওঁক মৃত্যুৰ ভৱকি দিলে। তেতিয়া কেন্দুকলাই পূজাৰী ভাবিলে, মই ৰজাৰ হাতত মৰাতকৈ দেৱীৰ হাতত মৰাই ভাল বুলি তেওঁ সিদ্ধান্ত লৈ ৰজাক সময়সীমা বান্ধি দিলে আৰু যথা সময়ত ৰজায়ো আহি উপস্থিত হ'ল আৰু তেওঁৰ পূজাৰ অৰ্চনাত দেৱী হেনো দৰ্শন দিব লগা হ'ল। সেই দৰ্শন দিব লগা হোৱাৰ কাৰণেই হেনো ক্ৰোধান্বিত হৈ কেন্দুকলাই
গালত এচৰ মাৰিছিল সেই এচৰত হেনো মূৰটো ছিঙি এই ঠাইত পৰিছিল আচ্ছা আৰু সেই মূৰটো পৰাৰ কাৰণে এই ঠাইখিনিৰ নাম হৈছিল মূৰা দেৱালয় তা পানী যিটোত আমি মানে পইচা মানে মুদ্ৰা দিলোঁ তো সেই পানীটো আপুনি চুব নাপায় বুলি কৈছে তো পানীটো যিটো সেই পানীটো মানে কি ক'ৰবাত মানে সংযোগ আছে ন আৰু সেই পানীখিনি আমি চুব নিদিয়াৰ কাৰণ এইটোৱে হৈছে যে আমি অতীতত চুব দিছিলোঁ এই আগতে চুব দিছিলোঁ কিন্তু ক'ভিডৰ কাৰণেই আমি এতিয়ালৈ চুব দিয়া নাই কাৰণ এজন ৰোগীয়ে যদি পানীখিনি চুই যায় সেই পানীখিনি আমি সকলো দৰ্শনাৰ্থীক আমি খাব দিয়া যায় আৰু সেইকাৰণে আমি পানীখিনি মানে এনেকুৱা কোনো কাৰণ মানে কাৰণ নহয় জাষ্ট চিম্পল কাৰণ এটা হ'ল যে এইটো ক'ভিডৰ কাৰণে মানে যে বিভিন্ন ৰোগীক এইটো খাবলৈ দিয়া হয় পানীখিনি সেইটো কাৰণে মানে আপোনালোকে মই ভাবিছিলোঁ যে পানীখিনি মানে বা মহিলা পুৰুষে মানে শুদ্ধভাৱে সেইটো কিবা কাৰণ আছে নেকি বুলি মই ভাবিছিলোঁ প্ৰথমতে পোৱাৰ কাৰণে কিন্তু এতিয়া আমি গম পালোঁ যে পানীখিনি সেইটো কাৰণত নহয় পানীখিনি মানে আমাৰ ক'ভিডৰ কাৰণে মানে যিটো ক'লে তেওঁ সেই কথাখিনিৰ কাৰণেহে মানে আচল কাৰণটো সেইটোহে আছিল মানে তো ভাল লাগিল আপোনাৰ লগত কথা পাতি পেলাই আৰু পানীটো সংযোগ স্থাপন ক'ত আছিল আমাৰ যিটো মানে PW ৰাস্তা আছে পশ্চিমে থকা যিটো পুখুৰী আছে হয় মই দেখুৱাম বাৰু সেই পুখুৰীটোলৈ যাম বাৰু পুখুৰীটোৰ লগত হেনো যোগাযোগ আছে অতীতত হেনো এই আমাৰ কুণ্ডৰ ভিতৰত পানীত মানে গাখীৰ ফুল দিলে সেই পুখুৰীত ওলাইছিলগৈ কিন্তু আজিকালি যদিও নোলায় হয়তো পানীৰ যোগাযোগ এতিয়াও আছে এই পুখুৰীত পানী বাঢ়িলে আমাৰ ইয়াতো বাঢ়ে আৰু পুখুৰীত পানী কমিলে ইয়াতো কমে তেতিয়াহ'লে এইটো কথা গম পালোঁ যে পানীখিনি ইয়াতো বাঢ়িলে তাতো বাঢ়ে আৰু মই পুখুৰীটোত আপোনালোকক লৈ যাম বাৰু পুখুৰীটোও মই দেখুৱাবলৈ চেষ্টা কৰিম তো ভাল লাগিল আপোনাৰ লগত কথা পাতি জানি পেলাই বহুত ভাল লাগিল কাৰণ ময়ো প্ৰথমবাৰ আহিছোঁ ইয়াতে তো আপোনাক জনোৱাৰ বাবে আমাৰ ইয়াতে 14খন দেৱ দেৱী থান আছে 14খন আছে দেৱ দেৱী থান আছে আমাৰ সন্মুখত গণেশ আছে আৰু গণেশৰ তলত অকণমান পাৰ্বতী থান আছে আৰু যিখিনি পানী সেই পানীখিনি আমাৰ গংগাৰ পানী স্বৰূপে ব্যৱহাৰ কৰা হয় আৰু একে লাইনতে আমাৰ এই আছে প্ৰথমে বিষ্ণু দ্বিতীয়ত মা কামাখ্যা তৃতীয়ত মা দুৰ্গা চতুৰ্থত মা লক্ষ্মী পঞ্চমত মা সৰস্বতী আৰু ষষ্ঠত আছে আপোনাৰ এই মহাদেৱৰ 4খন থান তাৰপিছত এখন ৱাল আছে ৱালৰ ছাইডত আছে আমাৰ নৰসিংহ থান আৰু বাহিৰত আছে মনসা কালী আৰু মানে আমাৰ ছবিয়ে এয়া প্ৰসাদ লৈ আহিছে আৰু এয়া আমি প্ৰসাদ লৈ ল'লোঁ এতিয়া এয়া আমাৰ মাইনা হাই কৈ দিয়া বল পৰে ইয়াৰ আৰু এইফালে প্ৰসাদ লৈ আছে আৰু মানে দেউৰীজনে যিটো পুখুৰীৰ কথা কৈছিলে সেই পুখুৰীটোৰ ওচৰলৈ আহিছোঁ মানে মন্দিৰটো এইখিনিতে আছে মন্দিৰটো আছে আপোনাৰ এইটো পিছফালে চাই পাইছে এইটো হয় মন্দিৰটো আৰু মই ইয়াত আছোঁ এই পুখুৰীৰ পাৰটো আৰু এই পুখুৰীটোৰ কথাই কৈছিলে যে ইয়াত যদি পানী শুকায় তাতো পানী শুকায় মানে ইয়াৰ লগত ইয়াৰ কানেকশ্যন আছে বুলি কৈছিলে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব আৰু আপোনালোকেও যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে